হাই হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? মোৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ কেনেকুৱা জনাব। আৰু এইফালে আমাৰ ধান মেলি দিম এতিয়া, আৰু ছাগলীকেইটা চাওকচোন পূৰা চুজি আছে। আৰু এখন পথাৰ আমি ইয়াতে ধান মেলি দিম, ৰ'দ দিব এতিয়া। আৰু মই মানে গা চা ধুই এতিয়া আহিছোঁ, আৰু মায়ে আহিব ৰ'দত ধান চান মেলি দি মানে শুকাব দিব। আৰু এতিয়া তাৰপিছত মই আৰু দিনটোত কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আহিছোঁ মই গাঁৱৰ মন্দিৰলৈ, শিৱ মন্দিৰ। আৰু ইয়াতে ঠগী ভাগ দিব আছিল, ঠগী ভাগ দিব আহিলোঁ। আৰু ঠগী ভাগ পাতি থৈছোঁ, একদম একো ফল মূল দিয়া নাই, খালি মুগ বুট এইবিলাকেই দিছোঁ। আৰু দি এতিয়া মানুহ চানুহ নাই, আশে পাশে কোনো নাই, আপোনালোকে চাব পাৰে, ভয়ে লাগে এনেকৈ, তথাপিতো আহিছোঁ। আৰু মানে গাইজ এই মানে ধান ৰখি থাকোঁতে মানে ভোক চোক লাগি গৈছে। ইয়া হ'ল আমাৰ ভণ্টি, আৰু এতিয়া আমি জুই ধৰি আছোঁ বৰ্তমান। আপোনালোকে দেখা পাইছে না জুই, আৰু ছাইডত আছে মেগী। আমি এতিয়া মেগী খাম, পূৰা জুই উঠছি আৰু বেছি না Yeah, guys, Maggie is extra spicy. Yeah, জুই কি হ'ল? মেগী মছলা চছলা চব দি দিওঁ একেলগে, বন্ধ কৰি দিছোঁ বনাব। তো ফাইনালি গাইজ জুই উঠিল। কিবা নিজকে নিজে ছাৰ্ভাইভেল হেন লগা হৈছে ৰঞ্জন। পূৰা মেগী হৈ আছে আমাৰ ইয়াতে, ফাইনেলি আৰু মেগী খাব পাম মানে। জুইকুৰা ইমান কষ্ট কৰি ধৰিলোঁ মানে। আৰু পথাৰখন চাওক গাইজ, পথাৰ ইয়াতে পূৰা ধান মেলি দি আছে, আৰু আমি দুটা ইয়াতে মৰি আছোঁ মেগী খাম এতিয়া। মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, লঘোণে আছোঁ বৰ্তমান। এতিয়া খাম ইয়াতে মোৰ গেটাপ মোবাইলৰ কাভাৰ চাভাৰ খুলি একদম মানে অৱস্থা নাই আৰু গাইজ, কি ক'ম মানে। মোৰ মোবাইলৰ কাভাৰ চাভাৰ ফাটি গৈছে গাইজ, 2 মানৰ মোবাইল এটা কিনিব পৰা নাই। চাওকচোন মোবাইলৰ কাভাৰটো ফাটি অৱস্থা নোহোৱা হৈ গৈছে। তো গাইজ আমাৰ মেগী ৰেডি, আৰু আমি এতিয়া বাকি ল'ম, এতিয়া বাকাহে কথা আৰু। তোর 1 চামচ, মোর 1 চামচ, তোর 2 চামচ, মোর 2 চামচ, তোর 3 চামচ, তোর 3 চামচ, মোর 3 চামচ। Ayan, খতম। মুখতে আজি মেগী খামে খাম। তোর 1 চামচ পানী, মোর 2 চামচ পানী। যা জোনটো বেছিকৈ আছে জোনটো মুৰা যা খাম আমি। খাবি না কিতে? খাবি না?
গাইজ এতিয়া মানে ভাত খাব আলছোঁ ই হ'ল পানীলাও মাছ বাংনা ভাজি আৰু চাটনি মাৰি দিওঁ দিয়ক গাইজ এই ধান থুপৰাই আছে বৰ্তমান তো মানে গাইজ আমাৰ মায়ে মানে বিৰাট জ্বলন্ত খঙত আছে মানে আমি মানে গাহৰিৰ মাংস আনা বুলি কৈছোঁ কিন্তু আনছোঁ মুৰ্গীৰ আৰু গাহৰি মাংস আনো বুলি কওঁতে বিৰাট খং আছে চ' গাইজ কেনেহেন ৰিয়েকশ্যন হয় আমাক খাবা দিওঁতে চাই থাকব আপোনালোকে গাহৰি কেনে লাগছে ছাৰপ্ৰাইজটো মই আগতে গম পাইছোঁ চব ষ্টিলৰ প্লেটত মোক পূৰা কাচৰ